শাৰদীয় দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ। এতিয়া যাব ওলাইছোঁ আমিও পূজা চাবলৈ। গধূলি হৈছে, এতিয়া অকণমান খাৰুপেটীয়াৰ ফালে এপাক মাৰি আহোঁ বুলি ভাবিছোঁ। ব'লক। এতিয়া হৈছে 7:15 হৈছে। এতিয়া আমি খাৰুপেটীয়াৰ ফালে মঙলদৈ খাৰুপেটীয়া অকণমান ফুৰিম বুলি ভাবিছোঁ। আৰু আজি মই পিন্ধিছোঁ ধুনীয়া এখন শাৰী। কেনেকৈ লাগিছে আপোনালোকে জনাব। লগত আৰু কোন যাব, কাৰ লগত যাম আপোনালোকে চাই থাকিব শেষলৈকে। এতিয়া আমি যাওঁ পূজা চাবলৈ আৰু আপোনালোকক দেখুৱাম ক'লে ক'লে যাওঁ। মা দুৰ্গা মানে মা দুৰ্গাকে আইতা কৰে দিয়া লোকা আকৌ এবাৰ আমি কৈছিলো ওপৰৰ নিচিনা স্ট্ৰেপ হা আমাৰ লগত আছে দীপশিখাহঁত, দুটা পৰিয়াল একেলগে আহিছে। Okay. এয়া বৰদালি দেৱী শইকীয়া ভাগত আছে, চাই থাকক, আমাৰো উপভোগ কৰি থাকক পূজা। আৰু এয়া পূজাত চেলফি মেইন, গতিকে সবাই ফটো উঠি আছে। নলুক দেব দেব কাচের চুড়ি দে এতিয়াতো ৰাতি পূৰা 10টামান বাজি গ'ল। এতিয়া ফুৰি এতিয়া ভাগৰো লাগিছে। এতিয়া ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ। এতিয়া এইখিনি পাইছোঁহি কৰিমচক, একেবাৰে আমাৰ কৰিমচকৰ পূজাখনত শেষ কৰিলোঁ আৰু একেবাৰে কিছু ফটো লগালোঁ, আপোনালোকে চাব। পূজাত উঠা বহুত ভাল লাগিলে ফুৰি আহি, আৰু এইখিনিতে শেষ কৰিলোঁ। আৰু সকলোকে আকৌ এবাৰ শাৰদীয় দুৰ্গা পূজা বহুত বহুত শুভেচ্ছা জনালোঁ। সকলোৰে আহিবলগীয়া দিনবোৰ বহুত ভাল হওক। মা দুৰ্গা দেৱীৰ আশীৰ্বাদ সকলোৰে ওপৰত থাকক। আকৌ আহি আছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক আৰু সুস্থ